যিটো ভীমপৰা বালিজান আদিবাসী আমাৰ দ্বিবাৰ্ষিক পঞ্চম বাৰ্ষিক অধিৱেশনত আমাৰ যিখিনি মানে মহিলা আৰু আমাৰ যুৱকসকলে ওলাই খুব সুন্দৰকৈ এটা অনুষ্ঠান কৰিছে। ৰাতিপুৱা চফাই হোৱাৰ পাছতে আমাৰ যিখিনি পতাকা তোলন হ'ল, শ্বহীদ তৰ্পণ হ'ল, আমাৰ মৰমৰ হিয়ামঠুৰ ঈশ্বৰ পুত্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল। তাৰ পাছতে আমাৰ এতিয়া কণ কণ ল'ৰা ছোৱালীসকলৰ ক্ৰীড়া প্ৰতিযোগিতাও হৈ গৈছে বৰ্তমান, আৰু ৰাতিলৈ খুব সুন্দৰ মানে মডেলিং হ'ব আৰু সকলো সুন্দৰ অনুষ্ঠান হ'ব, গান হ'ব, ডান্স হ'ব, সকলো খুব এটা সুন্দৰ অনুষ্ঠান কৰিছে। তাৰ বাবে আমাক যুৱক আৰু মহিলাসকলক মোৰ ফালৰ পৰা বহুত মৰম আৰু আশীৰ্বাদ থাকিলে অনাগত দিনত এইদৰে আমি যাতে আৰু আগবাঢ়ি যাব পাৰোঁ, সেইবাবে সকলো ৰাইজৰ পৰা আশীৰ্বাদ আৰু মৰম বিচাৰিছোঁ। উপভোগ মানে আমাৰ ৰাতিপুৱাৰ পৰা যিখিনি অনুষ্ঠান হৈ গৈছে, প্ৰথমতে আমাৰ পতাকা উত্তোলন হ'ল, তাৰ পাছত শ্বহীদ তৰ্পণ কৰা হৈছে, তাৰ পাছত আমাৰ মৰমৰ জুবিন গাৰ্গ আমাৰ ঈশ্বৰ পুত্ৰ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, তাৰ পাছত আমাৰ শিশুসকলৰ ক্ৰীড়া প্ৰতিযোগিতা হ'ল, তাৰ পাছত আমাৰ আদিবাসী যিখিনি মানে কৃষ্টি দল আহিছিলে তেওঁলোকৰ সেইখিনি প্ৰদৰ্শন কৰা হ'ল। তাৰ পাছত এতিয়া বৰ্তমান আমাৰ যিখিনি আমাৰ গাঁৱৰ মানে বয়সস্থ আইতা আৰু ককাসকলক মানে সম্বৰ্ধনা অনুষ্ঠান কৰা হ'ল। এতিয়া পৰৱৰ্তী মানে ৰাতি সাংস্কৃতিক সন্ধিয়া হ'ব। আৰু মূল বিষয়টো আমাৰ আদিবাসী মানে যিখিনি সংস্কৃতিৰ ওপৰত মানে যিখিনি আমাৰ আদিবাসী আগৰ পৰম্পৰাখিনিৰ ওপৰত আমাৰ আলোচনা কৰা হৈছিলে। মানে দ্বিবাৰ্ষিক মানে ষষ্ঠবাৰৰ বাবে আমাৰ অনুষ্ঠান হৈছে, সেইখিনিৰ ওপৰতে আৰু